চিকলুকি এটা আপি পতাব নোৱাৰিলোঁ এই মোৰ কান্দাতে যাব জীৱন অংকুৰকো মাতিছিলোঁ এতিয়ালৈ আহি নাপালা দেখোনি কি কৰোঁ ভগৱান আহিছে কিয়া কোনি মৰবা আলছি মৰবা মৰবা মই আলছোঁ কিয়া বি খালি নেকি ভুলতে দি এতিয়ালৈকে মোক এটা আপি যোগাৰ কৰি দিবা নোৱাৰিলি হা বয়সতে ৰখি থাকিব নেকি মোৰ তোক বয়সৰ ৰখি খালে মই কি কৰিম কচোন কিমাননো বয়স হৈছে তোৰ কিমান বয়স হৈছে বয়সৰ এটা নকবি মোক কি জানা না মোৰ লগত চলি পৰি বাৰ্থডে খাওঁতে গৈছি আৰু আহিনো 14 তাৰিখে মোৰ লগত চলি আপি হেৰি তুলনি বিয়া তাকো মাতছি মোক তই তাৰমানে জেঠতে পাৰা কৈ থা কাঠিত কাঠি বয়স হৈছে বয়স অলপ হৈছে দেচোন নহয় নহয় কোন গুৰ তই এইগিলা মাথা মাৰিব নালাগে মোক কইনা এটা চাই দে সোনকালে যিটো দেখা গৈছে তোৰ লগতো নহ'ব মানে তোক বিয়া পাতি দিব লাগবয়ে হাও লাগবতো সোনকালে কৰ বাবাৰে যি কৰা এটা কাম কৰোঁ যো কি কলে যাওঁ যা ক'ৰবাত কইনা চাবা তোৰ কাৰণে য'তে মই ভালে পাং শুন এটা কথা কিন্তু কইনা যদি পচন্দ হয় মই সিদিনাই লৈ আহিম অলপমান মোৰ দিঘো চাৰি ভাইতে মাইচান নোখোৱা আৰু এই মই মাৰি খুৱাম নেকি লংপেণ্টটো পিন্ধি লওঁ যো যাবি না এতিয়া য'তে য'ত কি হ'ল এইগিলাটো মানুহ বহি আছে আগত সুধি গৈছ আপনি চাব পাইছে না লহাটিং বিচাৰিছে যোৱা আকৌ নহয় যোৱা আগত সুধি গৈছ থাকিব পাৰে পাগলা হৈছে নেকি ইনকে গেলে মাৰিব কোনোবাই তাতে এটা কাম নকৰেগে তই ইনকে লহাটিং যে গেৰে বাটে বাটে ইনকে নিগিৰেগে তই আপি আছে নেকি আপি অংকুৰ পাৰি এইটো আইডিয়া বঢ়িয়া আইডিয়া দিলি সঁচাকে মোক মাৰি খুহেৰ বিয়ান পাইছো চ ৰ সুধিও ৰা পিতো তই নাজানে মাক লাইলে সুধিব থাকিব পাৰে যা 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 নাচবিন ইয়াতে থাক ব্যস্ত পলা ঘাৰা মই পলাবা ৰেডি যা হেৰি এ আপি বজাব নেকি ইয়াতে তোক আপি লাগে হাৰা ভাঙিম ঐ মাৰি খুৱাই লাগিছে যে যি মই পলাং হাৰা এতিয়া মাৰিলি ঐ তাকে তোৰে বাপ কি বুঢ়ী অ' গাই আৰু আপি আপি বুলি মেইন মানুহ বোলে এটা আপি আছে নহ'লে তাকে যাওঁ থাকাতে আছিল ৰ সেন্দৰ আপি এটা কিন্তু তোৰ তাতে বিয়া দিব না এ ভাই অংকুৰ পতৰ দায়িত্ব মোৰ গম পাইছে না নাই তই খালি মোৰ লগত যৌ মই যাওঁত আছোঁ ভাই হাৰা কিন্তু মাইন নুখাবি এ হাৰাই আকৌ মানি নকয় মাৰি হে যৌ এতিয়া গম পাং হাৰা এতিয়া যি পলাইছোঁ সেইটো কথা নকবি আৰু কি থোকাই সৰুকে কৈ কিন্তু সেন্দুৰ আছে দেখোন বাদ দি একবাৰ বিয়া হ'লেও একেই বিয়া পাতিম যৌ কইনা চাবা আহিছোঁ চৰ আগতে কেঞ্চেল কৰিব নালাগে তই যৌ ইক লাগবই মোক যৌ এতিয়া কি আছিল আমি মানে ইয়াৰ কাৰণে তোমাকে চাব আহিছিলোঁ কইনা চাবা আহিছিলোঁ মিনমা ঘৰত নাই নেকি আছে ৰ'ব মই মাতি দিছোঁ শুনিছা মিনমা আহিছিলোঁ ভাই লৈ কিনে আহিছ আহাতে বহা তোৰ অলপ বহা মই আহি আছোঁ ৰ'বা ঐ টিভিটো কিন্তু কম থকা নহয় দেই সেই হাৰাত তিৰি চাবা আহিছে তই কইনা চাবা আহিছে তুই ইয়াত তিৰি আছিল মাৰ হ'লেও গম পাইছোঁ ৰ ভাল লাগে দেচোন আগবাৰটো খেদা খোৱালে এইবাৰ মাৰ খুহেৰ বিয়ান পাইছোঁ শুনে শুনে বহি থাক ভালছে তেতিয়া হ'ব দিয়ক জলদি ল'ৰাটো আহি বেছি হৈছে না নাই তো অলপ হ'বই ৰ সেইটো সোনকাল কৰ মই বহিৰত পঠাই দা দে সোনকালে মাছ চাব লাগে মই পাহাৰে চাবাইতো আহিছোঁ অধৈৰ্য কিয় আহিব ৰ কইনা সেনেকৈ চব বস্তু নেকি এই ইমান দেৰি কৰিব লাগে নেকি হ'লেও তোৰ কিবা লহাটিং বেপাৰী আনে মানুহটো আহিছে আহি আছে ৰ'বা আহিব ৰ আহিব ন আহিব বাকী তোমাৰ খবৰ ক খবৰ আৰু কি ক'বা আছোঁ দা তোনাৰ ক আছোঁ দা আৰু ভালেই এই তোমাৰ মইনাৰ কাৰণে ইয়াক লৈ গৈছিলোঁ ঠিকে আছে দা বাকী নামটো কি তোমাৰ নাম কংস এই দোকানত লৈ যাব নহয় মৰমত মাত্ৰ কংস বুলি নাম তই নিজে নকয় কিয় মোৰ নাম জিন্তু কৈছোঁ ঠিকে আছে দা বাকী কৰ কি তুমি ই মানে ৰ মই কওঁ ন
মই মানে কি এতিয়া ক'ব গ'লে বহুতেই দেখোন মানে কি এতিয়া মোৰ দেউতা ডক্তৰ আছিল দেউতা মাৰা গ'ল অজস্ৰ সম্পত্তি আৰু মাটি ক'ত কি মানে আজিলৈ মই ধৰিবই নৰলোঁ আৰু মস্ত ঘৰটো এনেকৈ পৰি থাকে মই ঘৰত একলাই মানে আৰু টেনশ্যন নাই আৰু মোৰ জীৱনটো আৰু বিন্দাছ এতিয়া বাকী আপোনালোকে বা কি কয় এই বঢ়িয়া আমিও মানে সেনা ল'ৰা এটাই বিচাৰিছিলোঁ ল'ৰা নাই বহুত আহিছে কিন্তু আমাৰ পচন্দ নাই ছোৱালী ছোৱালীটো ল'ৰা আহিবই দিয়কচোন আৰু মোৰ নিচিনা ভাল চলি পালি আৰু বেলেগ ল'ৰা মাথাৰ নালাগে আৰু নাকি মোৰ তই কি ক মই নহয় তই হ'ব অঁ হেৰি এতিয়া বেছি দেৰি নকৰোঁ মই এতিয়া ভাতক আমি তাতে যাব লগা আছে ৰংপুৰ তাইক চাই যাওঁ একবাৰ তই লৈ আহা মইনাক বিয়া নাথাকা আজি চাবাহে আহিছি এওনৰ কথা অধৈৰ্য হৈছি এবাৰ আগবাঢ় মানে চাটো দিয়ে তোমাৰ মোৰ পচন্দ হ'ল দিয়ক আজি বিয়া দেৰি নকওক মোক আজি লৈ যাম ৰ'বা ইমান দাদাদাৰী কথা নহয় ৰ'বা আপি বা কি কয় অঁ নহয় মই আজি যদি দেই মই আজি নিব পাৰিম কাৰণ মোৰ ঘৰত প্ৰব্লেম নাই তুমি বহা এতে বহা নহ'লে এই নালগে ৰ'বা মইনা ইয়াতে আছোন এতিয়া অ' তোমালোক আহিবা বুলি আমি গম নাপাওঁ নহয় এখেতেও কোৱা নাই সেইকাৰণে সোধা চাই হ'ল আজি খোৱা চাহ আৰু ট্ৰেখনো সিদিনা পৰি ভাঙি থাকিলে এই এইবিলাক সুধাছা আৰু মোৰ কথাই নাই ট্ৰেইনৰ কথা নাই মোৰ মেইন উদ্দেশ্য কি কইনা চাব আহিছোঁ কইনা পচন্দ হৈছে এতিয়া কইনা দিবা লাগে মাত্ৰ মইনা তোৰ পিছে কেনে লাগছি কিবা আপত্তি আছে যদি মোক মোৰ মানে অ' শুনাচোন শুনা ল'ৰাই কি কৰে তুমি সুধিছানে নাই অ' এইবিলাক সুধা সুধিছি কোনোবাই পচন্দ হৈছে মোক অ' হয় নেকি এওঁৰ যদি পচন্দ হৈছে তেতিয়াহ'লে কথা নাই মইনাৰ একো অংকুৰ মোৰ কথা শুনি ইয়াৰ লগত তই অলপমান বাঢ়ি যা মই বাহিৰত নহয় মই ভাবিছিলোঁ ঘৰতে যাম নেকি হয় নেকি ঘৰত যাবা আনকি যা গাড়ীত বহি থাকে ঘৰৰে মানুহ অলপ কথা পাতো যা 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 দে দে অঁ নহ'লে এটা কাম কৰোঁ দা তোৰ অলপ কথা পতা আমি অলপ বাহিৰতে যাম না কি কওঁ ব'লাতে কথা পতা অঁ হেৰি কি নাম তোমাৰ ভাস্বতী মেধি অ' মাই গড কি ধুনীয়া নাম হা শুনাও না তোমাক মোৰ দ্বাৰা বহুত বেয়া লগা নাই একদম পচন্দ হৈছে তোমাৰ যি কিবা বেয়া লাগিছে মোক দা তুমি কি কৰা মই মানে মই বৰ্তমান আকৌ নকৰোঁ কাৰণ কিয় মোৰ দেউতা ডক্তৰ আছিল ডক্তৰ আছিল দেউতা মাৰা গ'ল দুনিয়াৰ পইচা দুনিয়াৰ সম্পত্তি সেই মস্ত ঘৰটো এনেকৈ থৈ দিছোঁ আৰু ক'ত যি কিমান মাটি আছে মই আজিলৈ উলিয়াবই নৰলোঁ আৰু যেতিয়া তুমি মোৰ বিয়া হ'বা বিয়া হৈছোঁ আইফোন লাগব তোমাক মেকআপৰ বস্তু লাগব সোণা লাগব এভৰিথিং পাবা মুঠতে তোমাক মই আৰু যোৱাৰ পিছত আৰু মানে বেলেগ এটা জীৱন পাবা তুমি না যদি পাৰ আজি গধূলি যাওঁ ব'লা ক'লে এনেকৈ বোলে নাযাওঁ মই কিয় যাম আজিতে বোলে পলাই নিয়াৰ কথা কৈছে ভালেই হ'ব আমাৰ খৰচো নহ'ব এওঁক মই কথাটো জনাব লাগিল আজি নাযাওঁ নেকি শুনা যদি আজি নাযাওঁ তে কালি পলাই যাব লাগিব কাৰণ কিয় জানো না এতিয়া মোৰ ধৰা ইমান ধনী চলি এটা মোৰ তাতে বহুত আপি আহি থাকে যদি মোৰ কিবা ভাল লাগি যায় সেইটো আৰু বেয়া লাগিব না হয়নে নহয় এটা কৰা তোমাৰ ফোন নাম্বাৰটো দিয়া মোক শুনিছা ল'ৰাটো পলাই নিয়াৰ কথা কৈছে ভালেই হ'ব দিয়া আমাৰ পইচাখিনি বাচি যাব সেই সেনা কথা নহয় ৰ'বা ইনকে ইনকে পলাই যাবা দিবা সেই ল'ৰাটো ইমান ধনী ঘৰৰ আৰু ভালো তুমিতো কথা পাতিছা হ'ব দিয়া হ'লেও একদিনাকে আৰু কিনকে দিবা অলপ কথাখিনি জানি ল'ম দা হয় নেকি ল'ৰাটো হাতৰ পৰা গ'লে পাবানে সেনেকুৱা ল'ৰা সেইটো হয় কিন্তু মই নাইবা এতিয়া কি কয় বাকী ভালে লাগিল হয়নে অঁ দাদা বৌ হেৰি সেৱাটো লগ দিয়ক সেই দাদা মোৰ ফালৰ পৰা ফাইনেল কৰিলোঁ আৰু এইবিলাক বিয়া হৈছে এইবিলাক নাপাতো নেকি কাৰণ কি এইবিলাক সময় নষ্ট হয় আৰু মোক যিমান পাৰোঁ সিমান সোনকালে লাগে আৰু কিবা বিজনেছৰ কামো চলি আছে তাতো সময় দিব লাগিব এতিয়া আপোনালোকে বা কি কয় এতিয়া অঁ সেইটো ঠিকেই আছে মোটামুটি আমাৰ ফালৰ পৰা ফাইনেলে দিয়া সেই ৰ'বা সেনা কথা নহয় ৰ'বা হেৰি তুমি য'তে এতিয়া আমি ৰাতি খবৰ দিম য'ত খবৰ মানে নাটো কৰিব নালাগে আৰু কাৰণ মোৰো বহুত ছোৱালী হৈ থাকে না তো যদি কিবা মোৰ এটা পচন্দ হৈ যায় তো এর মনটো বেয়া লাগিব না ঠিকে আছে কৰিব আৰু বুজিছে না অংকুৰ ৰাজা আছোঁ ৰ হেৰি চাকা দে ফোন কৰি আছোঁ আহ ঐ আহিলোঁ দেই ফোন এটা কৰোঁ না নাম্বাৰটো আনিলোঁ তই যিটো দেখা গৈছি খাটাং মোক মাৰি খোৱাবি ভাই এই মই আজিৰ পৰা নাই এতিয়া ভাই ক'ত লৈ আহিলোঁ তোকো ফোনটো কৰি যাওঁ ৰ উঠ উঠ হেল্ল' এই তাতো আছোঁ বন্ধুসকল ভিডিঅ'টোৰ পৰা অলপমান ফালৰি কাটি আহিলোঁ এটা গেমিং প্লেটফৰ্মৰ বিষয়ে ক'বলৈ যিটোৰ নাম হৈছে ৰামি তো
তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এইখিনি চাব পাৰে, আৰু যদি ইণ্টাৰেষ্টেড নহয় তো এইখিনি স্কিপ কৰি দিব পাৰে। এপ্লিকেশ্যনটো প্ৰথমতে আপোনালোকে ডাউনলোড কৰি OTP-টো বহাই ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তো এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ লগে লগে আপোনালোকে ইয়াতে এটা বনছ পাব, আৰু সেই বনছটোৰে ইয়াতে গেমসমূহ খেলিব পাৰিব। আৰু আপোনালোকে ইয়াতে ডিপজিট কৰিও গেম খেলিব পাৰে, আৰু ডিপজিট কৰা বহুত ইজি হয়। আৰু ইয়াতে বহুতো গেম আছে, আপোনালোকে দেখি আছে হয়তো। তো এইবিলাক গেম খেলা বহুতেই ইজি হয়। ইয়াতে এটা ফুল ক্লাছিক বুলি গেম আছে, য'ত আপোনালোকে স্পিন কৰিব লাগে। স্পিন কৰিলে আপোনালোকে এনেকৈ বিগ উইন পাব পাৰে। এই গেমটোত বেলেগ একো নাই, মাত্ৰ স্পিন কৰিব লাগে। তো এইফালে চাওক, মই ছুপাৰ উইন হৈ গ'লোঁ, মই জয় হৈ গ'লোঁ। তো ইয়াতে গেম খেলা বহুতেই ইজি হয়। আৰু আপোনালোকে ইয়াতে বেংক একাউণ্ট নম্বৰ দি, হোল্ডাৰ নেম দি, আৰু IFSC কোড দি বেংক একাউণ্ট এড কৰি পইচাখিনি অতি সহজে উলিয়াই ল'ব পাৰিব। তো আপোনালোকে যদি এই গেমটো খেলিব বিচাৰে তেতিয়াহ'লে ইয়াৰ লিংক আমাৰ কমেণ্ট বক্সত পাই যাব, পিন কৰা থাকিব, নহ'লে আমাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাত গৈ ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। কিন্তু এইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয়। বঢ়িয়া বহুতে কথা পাতিবা, শিকিয়াও আছে। যদি ভিডিঅ' কল কৰে এতে দেখি দিম, ফোনে কৰি ল'ম। হেল্ল', এই ঘৰ আহি পালোঁ ৰ'বা। এই তেতিয়া কথা পতা নহ'ল দা, এই মোৰ লগত চল্লো হৈছিল না, তেনেকৈ ভালো নালাগিলে কথা পাতিবা। এতিয়া মই হেৰি আছোঁ ৰ'বা, এই বিজনেছৰ তাতে যোৱা। এই গাড়ী শিকাই এইগিলা বেলা চেলা আহিছে। নহ'লে কাম কৰা, ভিডিঅ' কল কৰা একবাৰ চোৱা, নহ'লে মোৰ বিজনেছখন। নেট নাই নেকি? দা তে নালগে দা। মই এই হিচাপ লৈছোঁ পাগলা। শুনিছা না চাউণ্ডটো? এইগিলা ইটা ফেলে আছে। এই ডাঙৰ তাতে বহুত আছে। এই তাতে হ'ব দা, এই হেৰি মই অলপ চাই আছোঁ চলি দিয়ে, নহ'লে পালা মাৰে। দেৰিকৈ ফোন কৰিম। দা চুৰ বুলি খেদব আহিলেই দেখোন, মই পলাই ভাল হ'ব। আজি আৰু বেছি কাপোৰ নিব নালাগে, যোৱা ইমান দেৰি হ'ব যোৱা। আৰু যদি কিবা লাগে মোক ক'বা পিছত। সি আহিছে যদি যোৱা সোনকালে, পিছত যদি নিদিওঁ বুলি কয় দিগদাৰ হ'ব। যোৱা, মই কথা পাতি গম পাইছোঁ বহুত ধনী। যোৱা যাওঁ দে এতিয়া মই। আৰু গৈ পাই ফোন কৰিবা দে না। হ'ব দে, যোৱা। হেৰি গাড়ীৰ পৰা হ'ব নাই? দাদা ঘৰত নায়ে, বৌ আছে, বৌ আহিবা দিছে মোক। হয় নেকি? ব'লা ব'লা সোনকালে। কাপোৰ আনিছে না তাই? এইটো কাৰ ঘৰ? ইটোৱে মোৰ ঘৰ। এইটো চাকাল বান্ধা ঘৰটোত কিয় আনিছ মোক? এইটোতে থাকোঁ মই। তোমাৰ বোলে দেউতাৰে ডাক্তৰ আছিলে, এইটো ঘৰটো না? ঘৰ বান্ধি আছে, বিল্ডিং কালাৰ কৰি আছে। তাতে কিন্তু তুমি লেতেৰা হ'ব লাগিব না, সেইটোৱে 2 দিনতে থাকা। যাম দা বিল্ডিঙত। 2 দিনৰ ওপৰত নাথো, কিন্তু 2 দিনা থাকিম ইয়াতে। হ'ব দা শুনা, এলা কি ডাঙৰ ৰুম আছে দেখা নাই? আৰু শুনা, চাহ খাবা একো নাই, তুমি ৰুমত যাওঁ, মই এটা বস্তু ল'ব দিয়া পাৰবা না? যাবা যাওঁ আকৌ নাই, যোৱা লাইট চাইট দি ল'বা তাতে। গোটা ফেচিলিটি দিছে, ফেন চেন। মই আহিছোঁ। চালা হাৰায়ো আপিটো মিছা কথা কৈ পতালাক। যদি কিবা কাৰণত চব মিন্ময় গম পায়, এইটো সুধাই বান নহয়। তাৰ লগত যাই মই ভুলেই কৰিলোঁ। এই কথাই নহয়, মই মিন্ময় কথাটো ক'বা লাগিল। তাৰ ঘৰক লাগি যাওঁ, ফাঁচিম গোটেই বেয়াকৈ।